আজি যিহেতু মা ছমহীয়া সকাম, সময়বোৰ কেনেকৈ পাৰ হৈ গ'ল গমেই নাপাওঁ। আচলতে প্ৰতিটো মুহূৰ্ততে মাক অনুভৱ কৰোঁ। এতিয়া আগতে সৰু সৰু কথাতে দুইজনী কাজিয়া লাগোঁৱেই ভাল হয়। এতিয়া প্ৰতিটো মুহূৰ্ততে মনত পৰে আৰু যিহেতু মাৰ গোটেই কৰ্মখিনি ময়ে কৰিছোঁ আৰু ভাবিছোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ স্মৃতি হিচাপে। আপোনালোকে ভিডিঅ'টো চাব। সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মৃত্যু এক চিৰন্ত সত্য, এই কথাটো মানি ল'বলৈ টান হয় যদিও মানি ল'বই লাগে। প্ৰতিটো মুহূৰ্ততে মনত পৰে তেওঁলৈ। এইফালে এয়া দেও আহি পালেহি। দেৱে তেওঁ লগা বস্তুখিনি যোগাৰ কৰি লৈছে আৰু মই গা পা ধুই ধুনীয়াকৈ মা ফটোখনত বন্তি আৰু ধূপ লগাই ল'লোঁ। এইফালে এয়া চাহ অকণ খাই লৈছোঁ। জ্বৰো উঠি আছে, অলপ ঠাণ্ডাও লাগি আছে, উপায় নাই। বায়ো চাদৰ মেখেলাযোৰ পিন্ধি ল'লে ধুনীয়াকৈ। মই সেইটো কাৰণে কৈছিলোঁ ছমহীয়াতে পকাকৈ বনাই দিয়াৰ কথা। মা জেগাডোখৰত ধুনীয়াকৈ চাকি আৰু বন্তি লগাই ল'লোঁ। মই ভাবিছিলোঁ এতিয়াই বনাই দিম পকাকৈ, কিন্তু দেউতাই ক'লে যে সকামটো গৈ লওক তাৰপিছত বনাম। সেইটো কাৰণে বনোৱা নহ'লে আৰু ইয়াৰফালে ধুনীয়াকৈ সেৱা চেৱা কৰি ল'লোঁ। তেওঁ য'তে আছে তাৰ পৰাই আমাক আশীৰ্বাদ কৰিব। হাত ধুব নালাগে, ফুলত হাত ধুব নালাগে। হাত কৰিবা ধ্যায় বিত্তং মহাচানির্ভং চারু ছন্দ রত্ন কল্পমণি জলং ফুলচুরুদবরাই মৌন ব্যাঘ্র কীর্তিং বসনং নিখিল ভয় হরং পঞ্চভক্ত ত্রিনেত্রং বটালে দিয়া জ্বর চলে। মোৰো কামখিনি কৰি হ'ল। তাৰপিছতে পিণ্ড উটাবলৈ যাবলগীয়া হ'ল। আগতে য'ত কাম কৰিছিলোঁ তাতে, আৰু তাত গৈ ধুনীয়াকৈ পিণ্ডখিনি উটাই থৈ আহিলোঁগৈ। আবে আমি তোমাকে কাকতি 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 আমাৰ অসম নাই ক'ব নাই। ব্যৱস্থা দিয়ক। কেইটা বাজিলে মোক কথাটো কওক। আৰু কোনে আছে? নিম্বালু সহস্রাজ্য মহাপরিষদ নিম্বালু সহস্রাজ্য মহাপরিষদ আছে নি মানুহ? ফটো সেইফালেহে মাৰিছোঁ আৰু নাই মই দেই মাৰিলোঁ। একো খেলি মেলি নোহোৱাকৈ সকামভাগ ধুনীয়াকৈ হৈ গ'ল। সেয়াই আমাৰ কাৰণে বহুত। আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে ভালকৈ থাকিব পাৰোঁ। আজিলৈ আহিছোঁ দিয়ক, বাই বাই।